আজি খুব বিৰিয়ানী খাব মন গ'ল। হেল্ল', মই বৰ্ণালী। আমাৰ চেনেল চাবিনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিৰিয়ানী বনাওঁতে কি লাগে মই কৈ দিছোঁ। প্ৰথমতে মেইন ইনগ্ৰিডিয়েণ্টছটো হ'ল চিকেন। চিকেন বিৰিয়ানী বনাই আছোঁ এতিয়া। চিকেন লৈছোঁ 6 পিচ। তাৰপিছত কণী লাগিব এটা, কণীটো বইল কৰি ল'ব লাগিব। তাৰপিছত আলু লাগিব আৰু বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া, তেজপাত, বিৰিয়ানী মছলা, গৰম মছলা, নিমখ, হালধি, জিৰা পাউডাৰ, তাৰপিছত মিৰ্চি পাউডাৰ লাগিব, তেজপাত লাগিব। তাৰপিছত বাসমতী ৰাইচ লাগে। বাসমতী ৰাইচটো নাছিলে, কিন্তু সেনেকুৱা ধৰণৰ ভাল ৰাইচ এটাই আছিলে, সেইটোৱে দি দিলোঁ। যিহেতু লকডাউন চলি আছে, বজাৰত যোৱাও নহয়, যি আছে আৰু ঘৰত এনেকৈ বনাই দিলোঁ। তাৰপিছত আৰু মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে কৈ আছোঁ পুদিনা আৰু ধনিয়া। পুদিনাটো মানে ঘৰতে আছিলে, বেছি নাই, কিন্তু যিখিনি আছিলে সেইখিনিতে কাম চলাই দিব পৰাকৈ আছিলে আৰু। পুদিনা ল'লোঁ ঘৰৰ পৰা ছিঙি। তাৰপিছত ধনিয়াটো লাগে, কিন্তু ধনিয়াৰ যিটো নৰ্মেল আমাৰ যিটো ধনিয়া ইউজ কৰা হয় সেইটো নাই, ঘৰত নাই সেইটো, কিন্তু মান ধনিয়া আছিলে। মান ধনিয়াই দি ধনিয়াৰ কামটো চলাই দিলোঁ। লকডাউন যিহেতু যি আছে ঘৰত তেনেকৈ আৰু কৰি দিছোঁ। আপোনালোকে চাই লওক মই কেনেকৈ বনালোঁ, ভাল লাগিলে জনাব। আৰু লাগিব দৈ। চিকেনখিনি প্ৰথমতে মছলাখিনি দি মিলাই ল'ম। তাৰপিছত ফ্ৰিজত 2 ঘণ্টামান থ'ব লাগিব, মেৰিনেট কৰি থ'ব লাগিব ফ্ৰিজত। চিকেন 6 পিচ লৈছোঁ, বনলেছ, কিন্তু বনলেছ ল'ব লাগিব বুলি কথা নাই। এয়া দিলোঁ জিৰা পাউডাৰ, তাৰপিছত দিলোঁ নিমখ, হালধি পাউডাৰ দিলোঁ, এতিয়া বিৰিয়ানী মছলা দি দিছোঁ। মই কোনো স্পুন ৱাইজ দিয়া নাই, মানে হিচাপটো কৈ দিয়া নাই, নিজৰ আন্দাজমতে দিব। সেইটো গম পায়েই যিহেতু চবেই কিমান কি দিব লাগে। মই জাষ্ট কি বস্তু লাগে সেইখিনি কৈ দিছোঁ। এতিয়া দি দিম গৰম মছলা। গৰম মছলা দি দিলোঁ। আৰু দি দিম দৈ। দৈখিনি দি ধুনীয়াকৈ মিলাই দিম চিকেনখিনিৰ লগত, গোটেই মছলাখিনি। আৰু ৰেড চিলি পাউডাৰটো দিব লাগিব। ৰেড চিলি পাউডাৰটো অলপ দি দিম। তাৰপিছত ধুনীয়াকৈ ফ্ৰিজত থৈ দিম 2 ঘণ্টামান। 2 ঘণ্টাৰ বেছি হ'লেও কথা নাই, কিন্তু 2 ঘণ্টাৰ কমকৈ নথ'ব। এয়া চাউল ধুই লৈছোঁ আগতে। চাউলখিনি আধা ঘণ্টামান আগতে ধুই থ'ব লাগিব। এইটো কাপেৰে 2 কাপ লৈছোঁ। এয়া মান ধনিয়া, বাংলা ধনিয়া বুলিও কয় ইয়াক, মছলা পাত বুলিও কোৱা হয়। আৰু দিলোঁ এয়া পুদিনা। তাৰপিছত পিঁয়াজ, বিলাহী, আদা, নহৰু, জলকীয়া, এটা কণী আৰু এটা আলু। কণীটো বইল কৰি ল'ম। এই কাপটোৰে চাউল 2 কাপ দিছোঁ। চাউলখিনি বিৰিয়ানী বনোৱাৰ আধা ঘণ্টামান আগতে ধুই পানী যোৱা পাত্ৰ এটাত থৈ দিব। এয়া গোটেই বস্তুখিনি আলুটো কাটি ল'লোঁ। তাৰপিছত জলকীয়া আৰু ধনিয়া আৰু পুদিনাৰ মিক্স বনাই ল'লোঁ, খুন্দি ল'লোঁ। আৰু গাৰ্লিক আৰু জিঞ্জাৰ পেষ্ট বনাই ল'লোঁ। বিলাহী কাটি ল'লোঁ, পিঁয়াজটো কাটি ল'লোঁ আৰু কণীটো বইল কৰি ল'লোঁ। আৰু এয়া দিলোঁ তেজপাত। আৰু এয়া মেৰিনেট কৰি থোৱা চিকেনখিনি, আৰু এয়া ধুই থৈ দিয়া চাউলখিনি।
বিৰিয়ানী বনাওঁতে বেছি টাইম নালাগে, কিন্তু যিখিনি আগৰ প্ৰিপাৰেশ্যন, যিখিনি বস্তু মানে আগতে যোগাৰ, ইনগ্ৰিডিয়েণ্টছখিনি সেইখিনি যোগাৰ কৰোঁতে বেছি টাইম লাগে। এয়া ৰিফাইন তেলত হেৰি দি দিলোঁ, তেজপাতখিনি দি দিলোঁ গৰম হোৱাৰ পিছত। আৰু এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি বহুত ফ্ৰাই কৰিব নালাগে, জাষ্ট এটা ধুনীয়া সুগন্ধি এটা আহে যে পিঁয়াজ ফ্ৰাই কৰিলে, সেইটো যেতিয়া আহিব তেতিয়াই মানে চিকেনখিনি দি দিম। বেছি ফ্ৰাই কৰিলে পিছলৈ দেই যাব, ভাল নালাগিব টেষ্টটো। পিঁয়াজ ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিম। এইখিনি যে ৰখি গৈছে ইয়াতে পানী ঢালি থৈ দিম, আৰু পিছত যেতিয়া বিৰিয়ানীত পানী দিব লাগিব এইখিনি পানীয়ে দি দিম। বিলাহী দি দিলোঁ, আৰু চিকেনটো অকণমান মিডিয়াম ফ্লেমত ৰাখি অলপ ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰি থাকিব, মাজে মাজে চাব, ঢাকি থৈ দিছিলোঁ মই, মাজে মাজে চাইছোঁ। এনেকৈ 5 মিনিটমান ফ্ৰাই কৰিব, 5-7 মিনিটমান। আৰু তাৰপিছত পুদিনা, ধনিয়া আৰু জলকীয়াৰ যিখিনি খুন্দি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। আদা নহৰুৰ পেষ্টটো দি দিম। পুদিনা ধনিয়াখিনি মানে মিক্সিত নিদিব, জাষ্ট ইয়াতে কৰি দিব, খুন্দনাত খুন্দিব। অলপ দিছোঁ, চেনি দি দিছোঁ, তাৰপিছত ফ্ৰাই হ'ব দিছোঁ চিকেনখিনি ঢাকি কেনে। চিমত ৰাখিব নালাগে, মিডিয়াম ফ্লেমত ৰাখিলেই হ'ব। চিকেনখিনিৰ পৰা ধুনীয়াকৈ এতিয়া দেখিছেনে, ঢাকনিখন গুচাই চাই থাকিব কিন্তু মাজে মাজে, মানে চিকেনখিনি ফ্ৰাই হোৱালৈকে 15 মিনিটছ to 20 মিনিটছ লাগিব। তাৰপিছত আলুখিনি যেতিয়া তেলখিনি উঠি আহিব চিকেনৰ ওপৰত, তেতিয়া আলুখিনি দি দিব। আলুখিনি দিয়াৰ পিছত যিখিনি চাউল ধুই থৈ দিয়া আছিলে সেই চাউলখিনি দি দিলোঁ ওপৰতে। চাউলখিনি দি মিলাই নিদিব, চাউলখিনি ওপৰতে থৈ দিব। ইয়াতে বিৰিয়ানী মছলা অলপ দিলোঁ, মিৰ্চি পাউডাৰো অলপ দিছোঁ, তাৰপিছত গৰম মছলা অলপ দি দিছোঁ, আৰু অকণমান নিমখো দি দিম। যেতিয়া পানী দিম নহয়, পানী দিয়াৰ পিছত নিমখটো অকণমান টেষ্ট কৰি চাব। নিমখটো একদম কম হ'লেও ভাল নালাগে, নিমখটো হ'ব লাগে জোখৰ। এতিয়া মিলাই দিলোঁ ওপৰতে মছলাখিনি। মাংসখিনিৰ লগত মিক্স কৰি নিদিব মানে চাউলখিনি, এতিয়া ভাল নালাগে। পানী দি দিলোঁ, পানী দি এবাৰ এনেকৈ হেতাখনেদি এনেকৈ দি দিব, তেতিয়া তললৈ পানী সোমাই যাব। এইখিনি দিলে নহ'ব, সেইখিনি এটা কাঠি দিব লাগিব। এয়া চাওক, এইখিনি পানী দিলেই হৈ যাব। তাৰপিছত ঢাকি থৈ দিব কুকাৰত। মই এটা চিটি দি দিছোঁ, কিছুমানক দুটাও লাগিব পাৰে, আমাৰ এটা চিটিত ভাত হৈ যায়। তাৰপিছত এয়া চাওক, চিটিটো যেতিয়া হৈ গ'ল, আৰু আগতে নুখুলিব, যেতিয়া গোটেই ভাপখিনি গুচি যায়, নিজে নিজে যেতিয়া ঢাকনিখন খোল খায় তেতিয়া খুলি দিব, তাৰপিছত লৰাই দিব, ধুনীয়াকৈ মিলাই দিব। আৰু এয়া মই কাঁহীত দি দিছোঁ, কণীটো বইল কৰা কণীটোও ফালি দি দিলোঁ, পিঁয়াজ কাটি দিছোঁ, জলকীয়া দিছোঁ, লগত ৰাইতাও খাইছোঁ। ৰাইতাৰ কেনেকুৱা লাগিল ৰেচিপিটো চাই মোক জনাব। ভাল লাগিলে লাইক কৰি দিব, কমেণ্টো কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আপোনালোকে বনাই খাব, নিশ্চয় ভাল পাব।